নমস্কাৰ সকলোকে মোৰ গীতাৰ্থ দাস নামৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ শিক্ষকসকল যিসকল শিক্ষক ভেঞ্চাৰ স্কুলত কৰ্মৰত আছিলে তেখেতসকলক টিউটৰ হিচাপে নিযুক্তি দিয়া হৈছিলে। সকলোৱে সেই কথাটো গম পায়, টিউটৰ হিচাপে তেখেতসকলক নিযুক্তি দিয়া হৈছিলে আৰু সেই টিউটৰসকলৰ বাবে এটি ভাল খবৰ দিছে আজি শিক্ষামন্ত্ৰী ডাঙৰীয়াই। তেখেতে কৈছে যিসকল শিক্ষক আমাৰ শিক্ষক হোৱা যোগ্যতা যি আইনখন আছে সেই আইন অনুসৰি যিসকল টিউটৰে নিজৰ কোৱালিফিকেশ্যনখিনি বঢ়াব পাৰে সেইসকলক টিউটৰৰ পৰা প্ৰমোশ্যন কৰা হ'ব। প্ৰমোশ্যনৰ তেখেতসকলে ৰেগুলাৰ টিচাৰ হিচাপে দৰমহা পাব আৰু যিসকল টিউটৰে আপুনি সেই নিৰ্দিষ্ট কোৱালিফিকেশ্যনখিনি আয়ত্ব কৰাত কিছু অসুবিধা হয় বা আয়ত্ব কৰিব নোৱাৰে তেখেতসকলকো দৰমহা বঢ়াই দিয়াৰ কথা চিন্তা কৰিছে বুলি কৈছে। তেখেতে জনাইছে যে 1 অক্টোবৰ তাৰিখে ইয়াৰ ওপৰত নটিফিকেশ্যন ওলাব। যিসকল বৰ্তমান টিউটৰ আছে, যি টিউটৰসকলে নিজৰ কোৱালিফিকেশ্যনখিনি আমাৰ শিক্ষক হোৱাৰ যি নিয়ম আছে সেইসমূহ আওতাৰ ভিতৰত আহে তেখেতসকলৰ কাৰণেতো ভালেই, তেখেতসকল ৰেগুলাৰ শিক্ষক হ'ব, সেই হিচাপে দৰমহা পাব। আৰু যিসকল টিউটৰে ৰেগুলাৰ শিক্ষক হোৱা বা শিক্ষকৰ সেই কোৱালিফিকেশ্যনখিনি আয়ত্ব কৰাত কৰিব নোৱাৰে তেখেতসকলক শিক্ষকসকলৰ বাবে ভাল খবৰ দিছে। তেখেতসকলৰ দৰমহা বৃদ্ধিৰ কথা চিন্তা কৰিছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই জানিব দিয়ে আৰু আমি এই কাৰণে কিমান দৰমহা বাঢ়িব এই বিষয়ে জানিবলৈ আমি 1 অক্টোবৰ তাৰিখলৈকে অপেক্ষা কৰিব লাগিব, কিয়নো আমাক শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে 1 অক্টোবৰ তাৰিখে ইয়াৰ ওপৰত নটিফিকেশ্যন আহিব। ধন্যবাদ। সকলোৱে ইমান ভালদৰে এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু এই ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নমস্কাৰ।